আজি বহুত দেৰি হৈ গ'ল পটেশ্বৰী দোকানতে। বগীমায়ে ঘৰত চাগে সোমাবলৈ নিদিব। যাওঁ ঘৰলৈ যাওঁ, নহ'লে আকৌ বাহিৰত থাকিব লাগিব। বৰষুণ দিলে চেটেপ ইণ্ডিয়া লিমিটেড হৈ যাব। শ্বৰ্টকাট মাৰি দিম, পটককৈ পামগৈ। কবৰস্থানৰ ছাইডেদি গ'লে মানে সোনকালে পাই যায়, নহ'লে ৰাস্তাইদি গ'লে বহুত দেৰি লাগিব। যাওঁ দেই পটেশ্বৰী। আয়বতী, কবৰস্থানৰ মাজে যাম বুলি ভাবিলোঁ হয়, এতিয়া মোৰ ভয়হে লাগিছে দেখোন। আয়বতী, কিয় এডাল চৰাই আছে? আজি এফালে পুৰা পূৰ্ণিমা। কোৱা শুনিছোঁ অমাৱস্যা পূৰ্ণিমাত বোলে সেই জয়াল বস্তু ওলায়। আয়বতী, এডাল কিয়? অ' মাই গড! এই মানুহটোলৈ ৰওঁতে এতিয়া ৰাতিপুৱা বগেও 3টা বাজিব হ'ল, এতিয়ালৈকে আহিব হোৱা নাই। কি যে হ'ব আৰু মোৰ জীৱনটো দেই। কাইলৈ ভাড়া এটা মাৰিবলৈও যাব লাগে এইফালে বেটেৰী ষ্টেচনলৈ। এই মানুহটো মানে ক'ৰবাত পৰি আছে নেকি এনে। সোনকালে খোলৈ দৰ্জা, ঐ বগীমাই খোলৈ। হেই ৰ'ব। অ' মাই গড! নক্সা নকৰিব দেই, নক্সা নকৰিব 3টা বজা ৰাতি। কিহৰ নক্সা কৰা দেখিলি? মনে ল'ৰাটো শুই আছে, দেখা নাই নেকি? সাৰ পাবহি। সাৰ পাব বাদ দে, দৰ্জা খিৰিকি চব ভালকৈ মাৰিছনে এবাৰ চেক কৰ। কবৰস্থানেদি আহিছিলোঁ শ্বৰ্টকাট পাম বুলি, একদম কিবা কিবি এসোপামান দেখিছোঁ। একেবাৰে মৰা খাওঁতো লিখি একেলগে এই মদাহিতকৈও হাত চাকে খোজকাঢ়ি ঘূৰি ফুৰিছে। মাথাটো গৰম হ'ল নেকি অকণমান? কিহত মাথা গৰম হোৱা দেখিলি? গেলাখোপা খাওঁতে মানুহে মদাহী বুলি কয়ে। এতিয়া সেই আল্টু ফাল্টু কথাবোৰ ক'লে পগলা বুলিব দেই, মই কৈ দিছোঁ। কোনোবাই পগলা বুলিলেই পগলা হৈ যামনে? গম পাবি নহয়, ৰহ। গোটেইখন ভূত ঘূৰি ফুৰিছে বাহিৰত। হেই নিচা অলপ বেছি হ'ল হ'বলা, শুই থাককে যাওক। নাই হোৱা নিচা, তোৰ শপত। হেই মোৰ শপত নাখাব দেই, মোৰ মৰিবলৈ মন নাই। মাক কচম। এনেই শাহুমাৰ ইমান বেমাৰ হৈ আছে, মাক কচম খাই মাৰি পেলাব নালাগে দেই, সোনকালে মৰি থাকিবা আকৌ। মই এনেই নাই কোৱা, কেলে বিশ্বাস নকৰ বাৰু? আৰু মুতৰ চৰি আনি থৈছেনে নাই? বাহিৰলৈ মুতিবলৈ নাযাবি দেই। শৈশৱপা ঘূৰি ফুৰিছে গোটেই ভূতসোপা, ইফালে সিফালে গোটেইখন। মই যেন তেনেহে প্ৰাণটো বচাই আহিছোঁ, গম পাওঁ। আজি গ'লোহেঁতেন মই। শুই থাককে যাওক, ভয় মাৰিব দেই চাগে। মই নুশুংগে, মই তহঁতক পহৰা দিব লাগিব আজি। আৰে হাল্লা কৰি থাকিব দেই, গোটেই মানুহবোৰ উঠিব ওচৰ চুবুৰীয়া। চবকে উঠাবই লাগিব এতিয়া। কি কৰে? ক'ব নোৱাৰি নহয়, দৰ্জা ভাঙি সোমাই আহিলে মাৰিব লাগিবতো। তই শুই থাক যা। তই শুই থাক, তোৰ বাপে জিন্দা আছে, মাৰি দিম মই ভূত। এই মানুহটোৰ পৰা সঁচাকে শান্তি নাইকিয়া হ'ল আৰু দেই। আগতে মদ খাই পৰিহে থাকে, এতিয়া নক্সা কৰিবলৈ ধৰিলে। ল'ৰাটো সেই সাৰ পাই গ'ল, ভয় খাব এতিয়া আহি। পুতে শুই থাকে, একো নাই। দেউতাই কাক মাৰিবলৈ যায়? ভূত ওলাইছে, কবৰস্থানৰ পৰা সেই মৰা মানুহবোৰ জিন্দা হৈ ঘূৰি ফুৰিছে। জম্বি নেকি? এইটো কি বস্তু? ভূত এটা আছে মৰা, কিন্তু জীয়া নিচিনাকে ঘূৰি ফুৰে। মানুহ খাই আৰু কামুৰি দিলে মানে সেইটো ভূত নিচিনা হৈ যায়। মই চিনেমাত চাইছিলোঁ। তহঁতি বাপেৰে পিতেৰে দুইটাই লগ লাগি মোক বলিয়া কৰিবি আৰু দেই। যি কৰি থাক, মই হ'লে শুনগে। শুনচোন। মা, ডেঞ্জাৰ চাইৰেন বাজিছে দেখোন। কুষ্ঠ গৰ্বৰ হে। আয়বতী, কাৰোবাক ফোন এটা কৰি সোধকচোন কি হৈছে এইখন। হেল্ল' কণ্টিলো। পানীয়ান দা, তই দৰ্জা খিৰিকি মাৰি সোমাই থাকক দেই। আমাৰ গাঁৱত জম্বি ওলাইছে, একদম মানে কেইবাটাও মানুহ খালে। কি এইবোৰ কি জম্বি হয়? কেলে জম্বি বুজি নাপায়? জিন্দা লাছ ঘূৰি ফুৰে। মানুহ কামুৰিলে মানুহো হৈ যায় বেমাৰটো। এই বেমাৰ এটা বিয়পিছে, সেই পুতি থোৱা মানুহবোৰ বাচি যি গৈছে কবৰস্থানৰ পৰা। মই কোৱা নাছিলো, মই চাইছিলো। দাদা ফোনটো কাট খাই গ'ল দেখোন, হয়তো খালে নেকি ঠিক নাই। ভগৱান, মোক ইমান জোৰকে হাগিব লাগিছে। ৰাতি হাগিব লগা স্বভাৱটোৱে মোক নিবগে আৰু। কি হ'ল? এহঁতক দুজনীক ক'লো বোলো আহচোন, কোনোবা এজনীও নাহিলেও মোৰ লগত। এই ৰাতিখন হাগিবলৈ ওলাই আহিছে, এইফালে পুৱতি নিশা হওঁ হৈছে। সময়টোও বেয়া। এইবিধ কি আকৌ? শুনিছে? কোনকুনি বাপেক, কোনকুনি? চাহিচোন চাই এডাল কি? আয়বতী, এইটো মোৰ ফালে আহিছে দেখোন। পলোৱাহে কথা। ক'ত গ'ল জানো হাগিবলৈ আহি পেলাই? টমকে ক'ৰবাত চুৰি তাৰি কৰিবলৈ গ'লগে নি ঠিক নাই। চৰিত্ৰ ঠিক নহয় মানুহৰ। লোকৰ বাৰীৰ পৰা হাত ঘাটি বস্তু অনা জাত নহয় জানো? আনিবলৈ গ'ল চাগে। কোনো এই ৰাতিখন দৰ্জাত টুকুৰিয়াই আছে। ইমান দেৰি কৰিলে বাৰু দৰ্জাখন খোলোতে। মোক এইমাত্ৰ খালেহেঁতেন ভূতকেইটাই।
ঐ টংকেছে ৰাতিখন ক'পা দৈ দৈ আহিছো মোক চক লৈ আইও নকব হাগিব লাগিলে পুৱতি নিশাতে উঠি পেলাই গলো হাগিবলৈ আইও আমাৰ চোতালৰ লোকে একদম সেই মৰাখৰ লিখীয়া মানুহ কেইটামান ঘূৰি ফুৰিছে ভূত এতিয়া ইমান চিল আমাৰ ঘৰ মানুহকেইটা নুঠিলে মই দৌৰি দৌৰি পলাইছো মোক খেদি খেদি আনি এডোখৰ পালেহিও আপোনালোকৰ ঘৰটো পাই তাতে সোমাইছো কি ক আজিকালি তয়ো পটেশ্বৰী ঘৰত খাবলৈ ধৰিলি নেকি উল্টা পুল্টা বকি আছ যে চাওঁচোন ৰস ক'ত কি আছে আইও নেযাব ওলাই নেযাব হেই টংকেশ্বৰী কিবা এটা হৈছে আহকচোন বুজিছে না কওকচোন কি হলে টংকেশ্বৰী আমাৰ গাঁৱত গোটেইখন ভূত ঘূৰি ফুৰিছে মই যেন তেনেহে বাচি আহিছো হেই চাওঁচোন ৰ হৈছে এটা নেযাব হেলে বোলে ক'তনো কি ওলাইছে একো দেখোন নাই শুনিছে কি হ'ল ভয় খোৱা মাৰিবা দেই উফ এনেই ভয় খাই আছো পিছফালৰ পৰা আকৌ চিঞৰ মাৰি দিছা হয়তো কি ন মদ খোৱা মানুহৰ ৰকম আহি আছে ইফাল ইফাল কৰি গোটেই ৰাস্তাটো গভাৰ কৰি আয়ো ইছো আহি আছে দেখোন মাক কছম এইকেইটা ভূতো কেনেকুৱা পলক ভেবা লাগি চাই থাকিব নালাগে পলক